পবিত্ৰ মেডাম মেফি সমগ্ৰ অসম লগতে গোলাঘাটৰ বেতিয়নী অকা গাঁৱতো আদিত্য ক্লাবৰ সৌজন্যত আৰু অকা গাঁও নিৰ্মাণ শ্ৰমিক গোটৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় মেডাম মেফি। অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন পৰম্পৰাগত খেলৰ আয়োজন কৰে আয়োজকসকলে। উল্লেখযোগ্য যে গত শিল্প দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতা আৰু বঁটা বিতৰণ সভা আজি অনুষ্ঠিত কৰে উদ্যোক্তাসকলে। জয়ন্ত গগৈয়ে আধৰা অনুষ্ঠানটোত বিশেষভাৱে খুমতাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া উপস্থিত থাকি সকলোকে এই পবিত্ৰ দিনটোৰ শুভেচ্ছা জ্ঞাপন কৰে। সভাখনত অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰ্যকৰ্তা সত্যজিৎ হাজৰিকা সহ বহুতো গণ্যমান্য ব্যক্তিও উপস্থিত থাকে। আমাৰ অকা আদিত্য মুকলি মঞ্চত আমি আঞ্চলিক ভিত্তিত আমি মেডাম মেফি উদযাপন কৰিছোঁ আৰু তাৰ উপৰিও আমাৰ 17 জানুৱাৰী তাৰিখে আমাৰ শিল্পী দিৱস উদযাপন কৰা হৈ গৈছিল। এই তাৰ উপৰিও মানে বঁটা বিতৰণি আমাৰ থাকি গৈছিল। আজি মেডাম মেফি উদযাপন কৰা আছে, তাৰ লগতে মানে শিল্পী দিৱসো মানে আপোনাৰ বঁটা বিতৰণি সভা আমি আয়োজন কৰিছোঁ। সেইমতে ইতিমধ্যে আমাৰ প্ৰায় হৈ গৈছে, আমাৰ ভোজ ভাত আমাৰ চলি আছে আৰু আমি মানে এইটোৱে ভাবিছোঁ যে আমাৰ যিবিলাক আমাৰ পৰম্পৰাখিনি আমি আমাৰ লগতে আমাৰ তলৰ জেনেৰেশ্যনখিনি আমি মানে পৰম্পৰাখিনি মানে জীয়াই ৰাখিবৰ কাৰণে আজি আমি মেডাম মেফি ভাগ উদযাপন কৰা হৈছে।